নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম। এইবোৰ দেখিছে মুৰ্গী পোৱালি, আজি এইবোৰ 7 দিন হৈছে। এই চব কি ধুনীয়া সুস্থ হৈ আছে। গতিকে ইহঁতক আজি ৰাণীখেত ভেকচিন কৰি আছোঁ। গতিকে ৰাণীখেত ভেকচিনটো কেনেকৈ কৰা হয় বলক দেখাওঁ আপোনালোকক। এইটো চব বৰ্ডাৰ, ইফালে পাৰ্টিশ্যন দিয়া হৈছে, ভেকচিন কৰি ইফালে ৰখা হৈছে। এইবোৰ চব 7 দিনৰ কি সুস্থ পোৱালিবিলাক। গতিকে আহক ভেকচিন কেনেকৈ কৰা হয় দেখাওঁ। এইবোৰ চব ভেকচিন। চিৰিঞ্জ এটা ল'ব, এইটো আপোনাৰ মিনাৰেল পানীটো, এইটো ভেকচিন। এনেদৰে ভেকচিনটো লৈ ল'ব চিৰিঞ্জত। মোবাইলত অলপ অসুবিধা হৈ আছে, এইটো চব পানী। পানীটো এইদৰে চিৰিঞ্জত পানীটো টানি ল'ব। এইটো আপোনাৰ ৰাণীখেত ভেকচিন। এই চব 200টা ষ্ট্ৰেইন, দাম বেছি নহয়, এইটো 26 টকা। ফাৰ্মাচীত যিকোনো পাই যাব। গতিকে এইটো চব এনেকৈ চিৰিঞ্জত সোমাই দিয়াৰ লগে লগে পানীখিনি লৈ ল'বই নিজে নিজে। লাহে লাহে মিহলাই ল'ব ভেকচিনটো, বেছি জোৰে নহয়। মিহলাই চিৰিঞ্জত লৈ ল'ব। ড্ৰপাৰত লৈ ল'ব ভেকচিনটো।
ড্ৰপাৰত সোমাই ল'ব। ইতিমধ্যে বহুত পোৱালি ভেকচিন কৰা হৈছে, গতিকে চব তেনেদৰে ভেকচিনটো দিয়া হয়। এই চব পোৱালি এইটো প্ৰথম এইটো বাও চকুত মৰা হৈ আছে। এই চব পোৱালি একটু বাও চকুত দি দিলে তাৰপিছত কি ধুনীয়াকৈ খাইছে পোৱালিটো। মুখটো দুবাৰমান লৰালে গম পাব ভেকচিনটো কামত দিছে। এই চব এইটো চকুত দিয়াৰ লগে লগে এইদৰে চব খাইছে। ভেকচিন দিয়াবিলাকে এয়া চব এক চাইড কৰি ৰাখিব, গতিকে মিহলি হ'লে যাতে অসুবিধা নহয়, নহ'লে মিহলি হ'লে অসুবিধা হ'ব। ইয়াতে গোটেই 500 পোৱালি আছে লোকেল মুৰ্গী, আৰু কৰকনাথ কেইটামান আছে 20টামান। চব সুন্দৰভাৱে গিলি দিয়ে। গতিকে ভেকচিন কৰাটো একো এটা কঠিন কাম নহয়, আপোনালোকে অলপ সাহস কৰিলে কৰিব পাৰিব। এইদৰে চব ভেকচিনটো আপোনালোকে ভেটেনাৰী মেডিকেলৰ পৰা নহয়তো ভাল ফাৰ্মাচীৰ পৰা ক্ৰয় কৰিব পাৰিব। ধুনীয়াকৈ মিহলি কৰি পেলাই ড্ৰপাৰেদি চকুত দিলে হ'ল। 6 দিনৰ 5 দিনৰ পৰা 7 দিনৰ ভিতৰত দিব পাৰি। আজি মই 7 দিনত দি আছোঁ। বতৰটো যিহেতু এইকেইদিন গৰম আছিলে, ঠাণ্ডা বতৰত দিয়া ভাল। আৰু ভেকচিন দিয়াৰ এদিন পূৰ্বে কোনো ধৰণৰ এণ্টিবায়'টিক ইউজ কৰিব নালাগে, আৰু দিয়াৰ পিছদিনাও ইউজ কৰিব নালাগে। এইটো বহুত ষ্ট্ৰং হয়। এই চব সুন্দৰভাৱে ভেকচিনটো লৈ আছে পোৱালিবিলাকে। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানতে। যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, আৰু ভেকচিন সম্বন্ধে কিবা জাননী লাগিলে মোক কমেণ্টত জনালেই হ'ল। গতিকে আজি ইমানতে।